Happy Independence Day to all the men of India because independence is privilege only they have. So hi everyone, I am Nikki and welcome back to my mini blog. So I know মই বহুত লেট কে আহিলো আজি ভিডিওটো হবই লাগে যেহেতু 15 আগষ্ট বুলি ক'লে সৰু ল'ৰা ছোৱালী বেলেগে ফূৰ্তি পায় আৰু আমিও পাইছিলো এটা সময়ত যেহেতু সময়ৰ লগে লগে সকলো বস্তু সলনি হয় 15 আগষ্টৰ উপলক্ষে এটা বস্তু বেছিয়ে ভাল লাগে ইয়াত কোনো ধৰ্ম নাই ইয়াত কোনো জাতি নাই সকলো মানুহ সমান I am proud to be a Indian. Women are get to independence. বাৰু আমি ছোৱালী সকলে জানো এতিয়াও আজাদি পাইছো কবাত উলাই গলে ভয় ভয়কে উলাব লাগে কেতিয়ালৈকে চলিব যিসকল ছোৱালী সন্তান জন্ম প্ৰথমতে মাকে ভাবে তাই জানো সেফ বেটি বাঁচাও বেটি পঢ়াও কলে সকলোবোৰ শেষ হৈ নাযায় বন্ধ কৰক বহুত দুখৰ কথা নহয় নে আমি গাইজ ভনীৰ ঘৰত ফুৰিবলৈ আহিছো এতিয়া আমি প্ৰৱেশ কৰিম ডাঙৰি আহিছে আতৰি দিয়ক গৰম দিনত নেমু চৰবত বেলেগে মজা আৰু আমি আজি যেহেতু সময় পাইছো সকলোৱে আমি মানে কাজিনছ কম ফ্ৰেন্ডলি বেছি থাকো কি খাবি তই যেহেতু ডাঙৰ মামাৰ লগত আহিছো মামা ভাগিনৰ কম্বিনেশ্যনটো বেলেগে থাকে জানানে মই খোৱাৰ পৰা উঠি যেনেকৈ আছিলোঁ তেনেকৈ পটককৈ গুচি আহিছোঁ একো খোৱাও নাছিলোঁ সেইটো কাৰণে বোলো খাই ল'লোঁ চান্সতে ডান্স মাৰি ল'লোঁ আৰু মোৰ শ্বিলঙৰ ভিডিঅ'টো এডিটিঙৰ ইছ্যুৰ কাৰণে আপলোড দিব পৰা নাই সেয়াই আৰু আজিলৈ আহিছোঁ বাই